ধনমণি মৰমৰে ভাৰ কিমান জুখিব কোনে সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে। বতৰটো ইমান ভাল, আন দিনাৰ দৰে আজি বতৰটো সঁচাকৈ বহুত বেছি ভাল। এতিয়া মানে এইটো বতৰত আম খোৱা বতৰ, যিহেতু এতিয়া আমৰ ছিজন ন। আজি তাকে আম চাম পাৰি আনিলোঁ। এতিয়া আহক আমি আম খাম। দেখিছেনে কিমান ডাঙৰ ডাঙৰ ইমান পকা পকা আম। এতিয়া আম কাটিম, প্ৰথমতে ধুই আনোগৈ, তাৰপিছত কাটিম, আকৌ লগ পাম। মই যে ইমান কথা কওঁ নহয়, মই আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম কৰিবলৈ পাহৰি থাকিলোঁ। নমস্কাৰ, মই দৰ্শনে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। যে ৰাতিপুৱা 8 আৰু এতিয়া মই খাবলৈ ওলাইছোঁ আম। কিমান ধুনীয়া আমটো দেখিছেনে? আৰু এই পিচ মোৰ ছাবস্ক্ৰাইবাৰ সকললৈ মই দিছোঁ, যোনে মোক ইমান মৰম কৰিছে প্ৰথম খোলাৰ পৰাই। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আপোনালোকে নিশ্চয় ভালেই আছে, মোৰো ভালে থাকিব। কৰোণা সময় আৰু ৰাতিপুৱা টাইমত মই আম খালোঁ। আম খাই বৈ ভাত পানী খাই একদম শুই গ'লোঁ আৰু দুপৰীয়া। এতিয়া আৰু ভিডিঅ' বনোৱা নহ'ল। আৰু এতিয়া আমি ওলাই আহিছোঁ আমাৰ গাঁৱৰ ফালে, আৰু মোৰ লগতে আমাৰ গাঁৱৰ ভিউটো উপভোগ আপোনালোকেও কৰকচোন। কেনেকুৱা চাওকচোন আমাৰ গাঁওখন কিমান সুন্দৰ। ৰ'ব মই বেক কেমেৰা ধনমণি মৰমৰে ভাৰ কিমান জুখিব কোনে সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে। স্মৃতি কোমল বালিচা পৰিত সময় শিশু হৈ খেলে। মোৰ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আকৌ এবাৰ। আৰু আজি মই বনাম চিকেনৰ লগত বেঙেনা আৰু ৰঙালাও দি। খাই পাইছেনে আগতে? যদি খাই পোৱা নাই তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব, আৰু এবাৰ হ'লেও ট্ৰাই কৰিবই। খাই কিমান যে টেষ্টি লাগে, আৰু খাইছে যদি মোক কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব। আৰু বলক, চিকেন ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ পিঁয়াজ, বিলাহী, তেজপাত, শুকান জলকীয়া, আদা, নহৰু আৰু জালুক জিৰা। আনফালে লৈছোঁ বেঙেনা এটা, আৰু ৰঙালাও, আলু আৰু চিকেনখিনি মই বইল কৰি লৈছোঁ। আৰু এতিয়া বলক আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। গৰম হৈ গ'ল, তেলখিনি গৰম হোৱাৰ লগতে এতিয়া মই কেইটুকুৰিমান থৈ দিছিলোঁ নিপিচাকৈ, এতিয়া এইকণ মই দি দিম। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱাকৈ অলপ ভাজিম। এতিয়া মই মছলাখিনি ইয়াতে দি দিম। এনেই ভাজোঁতে এতিয়া মই দি দিম গৰম মছলা। বেছি নিদিওঁ, কমাই দিম চব। জলকীয়া গুড়ি অলপ। এতিয়া মই মছলাখিনি ভাজি থাকিম যাতে মছলাৰ এই কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এতিয়া মছলাখিনি ভালকৈ ঢাকি ভাজি লোৱাৰ পিছত, ল' ফ্লেমত ভাজি লোৱাৰ পিছত, এতিয়া মই দি দিম এই তিয়াই থোৱা বেঙেনাখিনি। এতিয়া মই হালধি অলপ দি দিম, সোৱাদ অনুসাৰে নিমখ ল'লোঁ। এতিয়া মই মেৰিনেট কৰা চিকেনখিনি দি দিম ইয়াতে। বেঙেনাখিনি বেছি ভালকৈ ভজা নাইকিয়া, কাৰণ চিকেনৰ লগত আকৌ সিজিবই যিহেতু। জাইলৰ ৰঙালাওকণ যিমান পাৰে আপোনালোকে ভাঙি দিব, তেতিয়াহে আমাৰ গ্ৰেভিখিনি থিৰ হৈ যাব। চিকেনখিনি মই ঢাকি ভালকৈ ভাজি ল'লোঁ। এতিয়া পানী দি দিলোঁ, পানী দি পেলাই এতিয়া উতলালোঁ ঢাকি ভালকৈ। আৰু অলপ সময় উতলোৱাৰ পিছত মই প্লেটিং কৰিম, তেতিয়া আপোনালোকক দেখাম। তৈয়াৰ হৈ গ'ল ৰঙালাও বেঙেনা চিকেন ৰেচিপিটো। আৰু যদি কোনোবাই ট্ৰাই কৰি পাইছে আগতে, তেনেহ'লে মোক কমেণ্টত ক'বলৈ নাপাহৰিব। আৰু বিৰাটেই টেষ্টি হয় এই ৰেচিপিটো। এবাৰ বনাই নিশ্চয় চাব, আৰু খাই পেলাই মোক ক'ব যে কেনেকুৱা হৈছে এই ৰেচিপিটো। আজি যদি চিকেন ৰেচিপিটো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব, তেতিয়াহে আমাৰ নতুন ভিডিঅ' নতুন ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। I sit by myself talking to the moon.